ছাত্ৰ ছাত্ৰীসকল কিছুদিন বিৰতি গ'ল মোৰ ব্যক্তিগত অসুবিধাৰ বাবে। ইতিমধ্যে তোমালোকে গম পাইছা 1 ছেপ্টেম্বৰৰ পৰা শিক্ষকসকলহে স্কুললৈ যাব। এতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে একো কোনো ধৰণৰ নিৰ্দেশনা অহা নাই। যি নহওক পিছত গম পাবা। আৰু এনেও বাতৰি কাকতৰ দ্বাৰা গমো পাইছোঁ হয়তো তোমালোকৰ পাঠ্যক্ৰমৰ 30% হয়তো কমিব পাৰে কৰোনা মহামাৰীৰ বাবে স্কুল যিহেতু বহিব পৰা নাই। এতিয়া কথা হৈছে যি নহওক বাৰু, তথাপিতো মই আজি মগনিয়াৰ যিটো কথা কবিতা যতীন্দ্ৰনাথ দুৱৰাৰ কথা কবিতাটো অকণমান তোমালোকৰ লগত আলোচনা কৰোঁ। কথা কবিতা 19 শতিকাৰ এক উল্লেখযোগ্য সৃষ্টি। ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভক ইয়াৰ জনক বুলি কোৱা হয়। প্ৰথম আৰম্ভ কৰিছিলে ৰুছ সাহিত্যিক মানে ৰাছিয়াৰ সাহিত্যিক আইভান তুৰ্গেনিভে প্ৰথম কথা কবিতা লিখিছিল, সেইকাৰণে জনক বুলি কোৱা হয়। অসমীয়া ভাষাত প্ৰথম কথা কবিতা ৰচনা কৰিছিল যতীন্দ্ৰনাথ দুৱৰাই। তেওঁৰ কথা কবিতাৰ পুথিখনৰ নাম হৈছে কথা কবিতা। কথা কবিতা সম্পৰ্কে ছাত্ৰ ছাত্ৰীক অৱগত কৰা হৈছে এই পাঠ নিৰ্বাচন কৰাৰ উদ্দেশ্য। যতীন্দ্ৰনাথ দুৱৰা সম্পৰ্কে তোমালোকে পঢ়িবা আৰু ইয়াৰ শব্দাৰ্থবিলাক পঢ়িবা। মগনিয়াৰ মাগি খাওঁতা, উখহা মানে উফন্দি উঠা, ফুলি উঠা, উৰ্মাল ৰুমাল। কথা কবিতাটো ঠিক কবিতাৰ দৰেও নহয়, গদ্যৰ দৰেও নহয়। তোমালোকে জানা কবিতাৰ এটা ছন্দ থাকে নিৰ্দিষ্ট। আধুনিক কবিতা হ'লেও তাৰ এটা গতি থাকে আৰু গদ্যৰো এটা বেলেগ ধৰণৰ শৈলী থাকে, মানে ষ্টাইল। শৈলী বোলা শব্দটো ইংৰাজীত ষ্টাইল বুলি কয়, লিখনিৰ যিটো ষ্টাইল, শৈলী লিখাৰ। কথা কবিতাত যিদৰে অনুভৱ জড়িত হৈ থাকে, কবিতা এটা অনুভৱৰ দ্বাৰাহে বুজিব পাৰি, গদ্যৰ দৰে নহয়। কথা কবিতাও তেনেকৈ অনুভৱৰ দ্বাৰা বুজিব পাৰি, কিন্তু ইয়াক কবিতাৰ দৰে ছন্দত লিখা নহয়, গদ্যৰ দৰে লিখা হয়, কিন্তু কবিতা যেনো নালাগে। আমি পঢ়ি চাওঁ তাৰপিছত কিনো বুজাইছে। প্ৰথমতে আমি পঢ়ি চাওঁ মূল পাঠ। মই বাটেদি গৈ আছিলোঁ। এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি। তাৰ ওঠ খেটা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। হৰি হৰি, সি দুখত পৰি কেনেকুৱা হৈছে। চকুৰ আগতে দৰিদ্ৰতাৰ কেনে জ্বলন্ত শোক লগা দৃশ্য। সি সেই উখহা অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে। মই চোলাৰ মোনাত হাত সোমাই একোকে নাপালোঁ। টকা নাই, ঘড়ী নাই, অইনকি এখন উৰুমালো নাই। মই মোৰ লগত একোকে অনা নাছিলোঁ। মগনিয়াৰটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে। মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন সাবটি ধৰিলোঁ আৰু ক'লোঁ, ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। মগনিয়াৰটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে, খেটা ওঠ দুখনেৰে অলপ হাঁহিলে আৰু সিও মোৰ হাত দুখনত ধৰি অতি কষ্টেৰে মাত লগালে, কি হ'ল? একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান। ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। এতিয়া চোৱা, ভিখাৰী এজন, বুঢ়া বেমাৰী, হাড় ছাল ওলোৱা, ওঠ খেটা, চকু দুটা ৰঙা পৰা, গাত ফটা কাপোৰ, দৰিদ্ৰ। তেনে এজন মানুহে কিবা এটা পাব বিচাৰে আমাৰ পৰা, আমি কিবা এটা দিওঁ, সাহাৰ্য বিচাৰে। কিন্তু কবিৰ দিবলৈ সেইদিনা একোৱেই নাই। হাতত টকাও নাই, ঘড়ী এটাও নাই, আনকি ৰুমাল এখনো নাই। একো দিবলৈকে কবিৰো সেইদিনা হাতত নাই। কিন্তু কবিয়ে মগনিয়াৰজনক গালি নেপাৰিলে, একো নক'লে, মাত্ৰ হাতখনত ধৰি পেলাই ক'লে, তুমি মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত আজি তোমাক দিবলৈ একো নাই। আচৰিত কথা, মগনিয়াৰটোৱে বৰ বিশেষ একো কথা নকৈ পেলাই হাতখনত ধৰি পেলাই ক'লে, যেনে তেনে কষ্টেৰে মাত লগালে যে হ'ব, কিনো হ'ল, তোমাৰ হাতত একো নাই।
এইটো এটা দান। তাৰপিছত আকৌ কবিয়ে ক'লে যে ময়ো এজন লগৰীয়াৰ পৰা আজি এটা দান পালোঁ। এতিয়া তোমালোকে চোৱা, দান মানে কিবা এটা দিয়া মগনীয়া এজনক, কিবা খোৱা বস্তু দিয়া, কাপোৰ দিয়া, টকা পইচা দিয়া, কিবা এটা বস্তু দিয়া। কিন্তু ইয়াত মগনীয়াজনক কবিয়ে একো নিদিলে, তথাপিও মগনীয়াজনে কৈছে যে মই এটা দান পালোঁ। আৰু শেষত আকৌ কবিয়েও কৈছে যে ময়ো এটা তেওঁৰ পৰা দান পালোঁ। কি এটা অন্তৰ্নিহিত ভাৱ লুকাই আছে ইয়াৰ মাজত, অনুভৱৰ এটা কথা জড়িত হৈ আছে। মগনীয়াজনক কবিয়ে যেতিয়া হাতত ধৰি পেলাই ক'লে মৰমেৰে যে মোৰ হাতত আজি একোৱেই নাই তোমাক দিবলৈ, এই যে সৰলতাটো, সততাটো, ভদ্ৰতাটো, সহানুভূতি, একো নাথাকিলেও মানুহৰ প্ৰতি আমি সহানুভূতি দেখুৱাব পাৰোঁ। আমি ভালকৈ ক'লেও এষাৰ মৰমৰ মাতেও মানুহৰ ভোক গুচাব পাৰে। কাৰণ শাৰীৰিক প্ৰয়োজনতকৈ কেতিয়াবা মানসিক প্ৰয়োজনৰো মানুহৰ প্ৰয়োজন হয়। মানুহে নাখায়ো থাকিব পাৰে মৰমৰ মাতষাৰ পালে, কিন্তু কঠুৱাভাৱে যদি কথা কয়, মানুহে বহু কিবা কিবি খাবলৈ দিলেও আনন্দ মনেৰে খাব নোৱাৰে, বা সেই খাদ্যই আওপকীয়াকৈ হ'লেও শৰীৰটোক ক্ষতি নকৰিলেও মনটোক ক্ষতি কৰিব। গতিকে কবিয়ে কৈছে যে ময়ো এটা দান পালোঁ, অৰ্থাৎ মগনীয়াজনৰ উত্তৰতো কবিয়ে এটা দান পাইছে। একো দিব নোৱাৰা মানুহ এজনে তেওঁক কৈছে হ'ব দিয়াচোন, এইটোনো এটা কথা নে? ইওতো এটা দান। তোমাৰ পৰা কেৱল বস্তুৱেই নহয়, মৰমৰ মাতষাৰো কেতিয়াবা মানুহৰ বাবে দান হৈ পৰে। এই গোটেই কথাখিনিৰ মাজত জড়িত আছে সাংঘাতিক ধৰণৰ মানৱীয় অনুভূতি এটা। আমি ভিক্ষাৰী এজনক কি দিওঁ? ভিক্ষাৰী এজন ওচৰ চাপি আহিলে, খুচুৰা নাই বুলি কওঁ। ভিক্ষাৰীজনেতো খুচুৰা বিচাৰি অহা নাছিল, তেওঁ ভোকত আছে, তেওঁ কিবা এটা দিয়ক বুলি কৈছিল, হাতখন পাতি দিয়ে। আমি কি কওঁ যে যোৱা বা যা, এতিয়া মোৰ হাতত একো নাই, অথচ আছে, খুচুৰা নাই, 1 টকা 2 টকা নাই। ভিক্ষাৰীটোৱেতো কোৱা নাই মোক 1 টকা দিয়া বুলি। আমিতো 10 টকা দিব পাৰোঁ, 20 টকা দিব পাৰোঁ, 50 টকা দিব পাৰোঁ। আমি দিব নোৱাৰোঁ বা নিদিওঁ। আমি এটা ভাবি লৈছোঁ যে ভিক্ষাৰী মানেই খুচুৰা পইচা, ভিক্ষাৰী মানেই 1 টকা 2 টকা 5 টকা। কিছু সংখ্যক মানুহে দিয়ে, নিদিয়াকৈ নাথাকে, কিন্তু স্বাভাৱিকতে আমাৰ এটা ধাৰণা আছে যে ভিক্ষাৰী মানেই 1 টকা 2 টকা পইচাৰ কিবা এটা দান। কিন্তু যদি একো নাথাকে আমি খেদি দিয়াহেঁতেন, এই ভিক্ষাৰীজনে ক'লেহেঁতেন নেকি হ'ব দিয়কচোন এইটোও এটা দান, যা মোৰ হাতত একো নাই বুলি যদি খেদি দিলেহেঁতেন কবিয়ে, তেতিয়া ভিক্ষাৰীজনে কেতিয়াও নক'লেহেঁতেন যে হ'ব দিয়াচোন ময়ো এটা তোমাৰ পৰা দান পালোঁ। হয়তো তেওঁ দুখ মনেৰে গুচি গ'লহেঁতেন, কিন্তু দুইজন মানুহৰ মাজত এটা মানৱীয় কথোপকথন নচলিলহেঁতেন। তে এই ধৰণৰ কথাবিলাক সৰু সৰু জীৱনৰ কিছু মুহূৰ্তক গদ্যৰ আকাৰত অনুভূতি সিক্ত কৰি, অনুভূতিৰে ৰঞ্জিত কৰি আমি সদায় দেখি থকা কিছুমান কথা অনুভৱৰ দ্বাৰা কবিয়ে বা লিখকে আমাক আকৌ চকুত পেলাই দিয়ে। আমি এনেকুৱা ঘটনাৰ সদায় মুখামুখি হৈ থাকোঁ, তথাপি আমাক আকৌ সাহিত্যৰ যোগেদি, কবিতা, গল্প, উপন্যাসৰ যোগেদি বাস্তৱৰ এনেকুৱা কাহিনী এটা যদি আকৌ আমাক নতুনকৈ চকুত পেলাই দিয়ে, তেতিয়া আমাৰ অনুভূতি জাগ্ৰত হয়। এই কথা কবিতাটো তেনেধৰণৰ এটা কবিতা, যাৰ দ্বাৰা দুগৰাকী ব্যক্তিৰ মাজৰ মানৱীয় কথোপকথন আমি দেখিবলৈ পাইছোঁ। আৰু তাৰ পৰা আমি গম পাইছোঁ যে পাৰ্থিৱ বস্তুৱেই, টকা পইচা, সা সম্পদেই মানুহে কেৱল নিবিচাৰে, মৰমৰ মাতষাৰ, সহানুভূতিশীল মাতষাৰ, কাৰোবাৰ প্ৰতি এটা ভাল ভাৱ, দুখ প্ৰকাশ কৰিব পৰা, সহমৰ্মিতা প্ৰকাশ কৰিব পৰাটো এটা দান। মূল কথা এয়াই। প্ৰশ্ন উত্তৰখিনি তোমালোকে চাবা। মই কিছুদিন বিৰতিৰ পিছত আজি সেইকাৰণে সৰুকৈ কবিতা এটা পঢ়াই দিলোঁ। ইয়াৰ পিছত মই আকৌ এটা ডাঙৰ চেপ্টাৰলৈ যাম। তাৰ মাজতো আমি হয়তো স্কুললৈ কি আহে চাওঁ আমাৰ কাউন্সিলৰ পৰা, তথাপিও আমি পঢ়াই যাওঁ। পিছত যদি আৰু কিবা ইয়াত পাঠ্যক্ৰম কমাই দিয়ে তেতিয়া দেখা যাব।
তোমালোকে কথা কবিতাটো এবাৰ পঢ়িবা, পঢ়ি পেলাই অনুভৱ কৰিবলৈ চাবা যে দুয়োগৰাকী মানুহৰ কথোপকথনত কেনেধৰণৰ এটা মানৱীয় দৃষ্টিভংগী প্ৰকাশ পাইছে। গতিকে আজিলৈ সামৰিছোঁ। তোমালোকে ইতিমধ্যে গম পাইছাই, সকলো শিক্ষকে ক'ভিড টেষ্ট কৰিব লাগিব, আমিও টেষ্ট কৰিব লাগিব। তাৰপিছত আমি 1 ছেপ্টেম্বৰৰ পৰা স্কুললৈ যাম, কিন্তু ছাত্ৰ ছাত্ৰীসকল এতিয়া আহিব নালাগে, এতিয়ালৈকে কোনো নিৰ্দেশনা চৰকাৰৰ ফালৰ পৰা দিয়া নাই। সকলোবিলাক কথা তোমালোকে গমেই পাবা বাতৰিৰ যোগেদি, তথাপিও পঢ়া শুনা কৰিবা। মই মাজতে কৈছিলোঁ তোমালোকৰ চেপ্টাৰবিলাক সকলো পঢ়িবাচোন, গোটেইবোৰ চেপ্টাৰ এবাৰ ৰিডিং কৰি থ'বা, তেতিয়া পিছৰবাৰ যেতিয়া আমি আলোচনা কৰোঁ তেতিয়া তোমালোকৰ আগতে এবাৰ পঢ়ি থ'লে কথাবোৰ মনত পৰিব। ইয়াৰ পিছত হয়তো কোনোবা এটা কবিতা বা এটা দীঘলীয়া পাঠ পঢ়াম চাগে। দীঘলীয়া পাঠ পঢ়ালেও একেদিনাই শেষ নহ'লেও 2টা খণ্ডত কৰিব লাগিব, অলপ বেছি দীঘলীয়া পাঠো আছে। ইয়াৰ প্ৰশ্নোত্তৰখিনি তোমালোকে যিমানখিনি পাৰা কৰিবা। ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভৰ দি বেগাৰ নামৰ কথা কবিতাটোৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে। উল্লেখযোগ্য টুৰ্গেনিভৰ পয়েমছ ইন প্ৰ'জ আৰু আফ্ৰিকাৰ লেখিকা অলিভ চাইনাৰৰ ৰচনাৰ আলামত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল। এইবোৰ কথা মনত ৰাখিবলগীয়া কথা, পৰীক্ষাত আহে। কথা কবিতা এবিধ কবিতাই, ই ব্যঞ্জনাময় গদ্যত ৰচিত। কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্ৰায় ৰূপকাত্মক। ৰূপক চিম্বল এটা হিচাপে লৈ পেলাই মগনিয়াজন এটা চিম্বল হিচাপে ল'ব পাৰোঁ, প্ৰতীক হিচাপে ল'ব পাৰোঁ। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। চিত্ৰধৰ্মিতা মানে হৈছে আমাৰ চকুৰ সন্মুখত এটা চিত্ৰপট জিলিকি উঠে। আমি এটা দেখা পাওঁ ছবি এখন বৰ্ণনাৰ যোগেদি। যিদৰে কবিতা এটাত ফুল এটাৰ বিষয়ে, নদীখনৰ বিষয়ে, তৰা এটাৰ বিষয়ে বৰ্ণনা কৰিলে আমাৰ চকুৰ সন্মুখত এটা চিত্ৰ ভাঁহি আহে। কথা কবিতা চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। কথা কবিতাত ভাৱেই প্ৰধান বস্তু, ইয়াৰ এটিমাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। চুটিগল্পও তেনেকুৱা কেন্দ্ৰস্থ ভাৱ এটা থাকে যে হঠাৎ আৰম্ভ হয় আৰু শেষ হওঁতে এটা ভাৱ চিন্তা এটা দি থৈ যায় পাঠকলৈ, আৰু এটা মাত্ৰ কেন্দ্ৰস্থ ভাৱ, এটা ঘটনা সৰু হওক ডাঙৰ হওক সেই ঘটনাটোৰ ওপৰতে গুৰুত্ব আৰোপ কৰা হয়। গতিকে কিছু ক্ষেত্ৰত ই চুটিগল্পৰ দৰে এটা মাত্ৰ ঘটনাৰ ওপৰত নিৰ্ভৰশীল, এটা মাত্ৰ সৰু আৰু ভাৱ বস্তুৰ ওপৰত ই নিৰ্ভৰশীল, ভাৱগত। কবিতা এটাই আমাক শিক্ষা দিয়ে নেকি? আছে, শিক্ষামূলক কবিতাও আছে। যেনে মফিজুদ্দিন আহমদ হাজৰিকাৰ কিছুমান কবিতা আছে, নীতি শিক্ষামূলক কবিতা আছে। কিন্তু সাধাৰণতে যিবোৰ কবি আছে, কবিতা লিখে কিবা এটা বিষয়ক লৈ পেলাই, তাক আমি অনুভৱ কৰিব পাৰোঁ, বুজাই দিব নোৱাৰি। কবিতা আচলতে বুজোৱা বস্তুৱেই নহয়, যিদৰে গল্প এটা বুজোৱা বস্তু নহয়। আমি মাত্ৰ আলোচনাহে কৰিব পাৰোঁ। অনুভূতি এটা মানুহৰ জাগ্ৰত আকৌ বুজাই পেলাই আৰু এজন মানুহে, তৃতীয় এজন ব্যক্তিয়ে কৰিব নোৱাৰে। চিনেমা এখন চাওঁতে আমাক এজন মানুহ আমি লগত লৈ যাওঁ নেকি? ব'লাচোন মোক চিনেমাখন বুজাই দিবা, বা নাটকখন মোক বুজাই দিবা, মোক এজন মানুহ লগত লৈ আহিছোঁ। উপন্যাসখন পঢ়োঁতে আমি কোনোবা এজন মানুহক কওঁ নেকি যে মই পঢ়ি যাম, তুমি মোক বুজাই যাবা? কেতিয়াও নহয়। আমি অনুভূতি নিজৰ চিন্তা ধাৰণাৰ যোগেদি বুজি পেলাই আমি অনুভৱ কৰোঁ। গতিকে কবিতা বা কথা কবিতাৰ ক্ষেত্ৰতো তেনেকুৱা কথা। এই দুগৰাকী মানুহৰ কথোপকথনৰ দ্বাৰা আমি এটা মানৱীয় দৃষ্টিভংগী দেখিছোঁ। তাকেই কথা কবিতাৰ আকাৰেৰে যতীন্দ্ৰনাথ দুৱৰাই প্ৰকাশ কৰিছে। ধন্যবাদ।